वेलकम टू माई चेनेल कि खबर आपलोकर सकलोरे भाले निश्चय 12 तारिखर পৰা যেহেতু পূজা আমাৰ প্ৰতিষ্ঠান বন্ধ দিছে 21 তাৰিখলৈকে আমি কাইলৈ ঘৰলৈ যাম সেইকাৰণে ভাবিলো ৰুমত কি সামগ্ৰী আছে সব খাই শেষ কৰি থৈ যাম আৰু সেইবাবে আজি ৰাতি সাজটো মানে বহুতটা আইটেমৰ সৈতে খাম বুলি ভাবিলো সেইকাৰণে ৰুমত কম সামগ্ৰী আছিলে কম সামগ্ৰী আমি কি বনালো আপোনালোকৰ মাজত দেখাব বিচাৰিছো চাও ভিডিঅটো আমাৰ ওচৰত আছিল কণী 6টা আমি তাৰ পৰা আজি পনীৰ বনাম বুলি ভাবিছো কণী কেইটা প্ৰথমে ভাঙি লম দুটা কণী তাৰ পিছত নিমখ অকমান দি ভালদৰে ঘুলি লম ভালদৰে ঘুলাৰ পিছত আমি বেসন দিলাম অলপ কম পৰিমাণে দিম বেছিকৈ দিয়া নাই বেসনখিনিও ভালদৰে ঘুলি লৈছোঁ এইফালে আলু ধুই লৈছোঁ আৰু আলুখিনি কুকাৰত বইল কৰি লম আমি আলুখিনিৰ লগতে বেসন আৰু কণীৰ বাটিটো দি দিছোঁ ভাপত সিজিবৰ বাবে এতিয়া চাউল ধুই লৈছোঁ আজি ভাবিছোঁ চাউলখিনিৰ লগতে দাইল পাতি দিম সেইকাৰণে চাউলৰ ওপৰতে ভাপত দিয়া নিচিনা দাইলো দি দিছোঁ এতিয়া কুকাৰত পাতি থৈছোঁ গেছটো কম কৰি হৈ গ'ল এইখিনি আলু বইল হৈ গ'ল আৰু আলুখিনিৰ লগতে পনীৰো হৈ গ'ল আমাৰ এতিয়া তেলত আমি পনীৰকেইডোখৰ ভাজি ল'ম ভাজি থাকিলে ফুলি যাব সেইখিনি ফুলাৰ পিছত নমাই থৈ দিম এনেকুৱা আছে এয়া হৈ গ'ল ভাত আৰু দাইল এতিয়া আলুখিনি ভালদৰে পিটিকা কৰি ল'ম ইয়াত মছলা দি দিছোঁ আমাৰ ওচৰত যি মছলা আছিলে চবেই দি দিছোঁ এতিয়া ভালদৰে পিটিকা কৰি লৈছোঁ আলুখিনি পনীৰখিনি ভাজি লোৱাৰ পিছত অলপ শেপটো সৰু সৰু হৈ যায় এতিয়া পনীৰখিনি ভাজি লওঁ আমি পিঁয়াজ দি লৈছোঁ আৰু আদা নহৰুৰ এতিয়া আলুখিনি তেলত দি লৈছোঁ ভালদৰে তেলত ভাজি ল'ম মিহলি হৈ গ'ল পিঁয়াজখিনি আলুখিনি লগত মিহলি হৈ গ'ল তাৰ ওপৰত এতিয়া পানী দিছোঁ
পানীখিনি দিয়াৰ পিছত আলুখিনি ভালদৰে ভাঙি দিছোঁ, নহ'লে গোটা গোটা হৈ থাকিব। এতিয়া উতলিব দি দিছোঁ। উতলাৰ পিছত আমি কণী আৰু বেচনে বনোৱা পনীৰকেইডোখৰ দি লৈছোঁ। উতলিব দি দিম এতিয়া, গেছটো অলপ ডাঙৰ কৰি। এতিয়া আৰু ভাবিছোঁ আমি এতিয়া কণীৰ ভুজিয়া খাম, সেইকাৰণে পিঁয়াজ আৰু কণী দুটা মিহলি কৰি লৈছোঁ। এতিয়া উতলি আছে আমাৰ শাকখিনি। গেছটো ডাঙৰ কৰি থৈছোঁ, পানী শুকাই যাব দিছোঁ। এতিয়া দাইলখিনি আমি তেল মাৰি ল'ম আৰু ভাবিছোঁ দাইলৰ চাটনি অলপো বনাম। দাইলত এতিয়া পানী দি ল'লোঁ। পানী দিয়া আগতে আমি অলপ দাইল উলিয়াই থৈ দিলোঁ, তেল মৰা দাইল। চাটনিৰ কাৰণে ৰচুন আৰু জলকীয়া, ভোট জলকীয়া। চাটনিৰ কাৰণে ৰাখি ল'লোঁ এইখিনি দাইল। এতিয়া আমি কণী বনাই লৈছোঁ। হৈ গ'ল চাটনি। চাটনিটোত বিশেষ একো কৰা নাই, সেইকাৰণে ভিডিঅ'ত নেদেখালোঁ। এয়া হৈ গ'ল আমাৰ এতিয়া সকলোবোৰ তৈয়াৰ। এতিয়া আমি খাবহে লাগে অকল। এনেদৰে কম সামগ্ৰীৰে আমি আজি ৰাতি ডিনাৰটো কৰি চাই যদি আপোনালোকৰ ভাল লাগে, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু তলৰ বেল আইকনটো দবাব নাপাহৰিব।